ব্লগটো কেনেকুৱা মানে এতিয়া মতে ক'ব গ'লে বহুত বেছি ভাল লাগিছে ৰাইজৰ ইমান মৰম পাইছোঁ আৰু ভিডিঅ'টো আৰম্ভণি দেখি নিশ্চয় গম পাইছা আজি ভিডিঅ'টো হ'বলৈ গৈ আছে কৰিশ্মা নাথ স্পেচিয়েল হেল্ল' এভৰিৱান ৱেলকাম বেক টু মানচেছ নিউ মিনি ব্লগ তেন্তে বলক যাওঁ কৰিশ্মা নাথৰ ঘৰলৈ আৰু মোৰ লগত যাব আমাৰ ডলি আৰু এনেদৰে আমি দুয়োজনে কৰিশ্মা নাথৰ ঘৰলৈ বুলি গৈ আছোঁ আমি গৈ পোৱাৰ পাছতে আমাক দিলে চাহ খাবলৈ আৰু চাওকচোন মোৰ পাছফালে কিমান মানুহ তাইক লগ কৰিবলৈ অহা আৰু আমিও এনেদৰে ৰখি আছোঁ লগ কৰিবৰ কাৰণে আমি লগ কৰিবলৈ ৰখি থাকোঁতে চাওকচোন ইমান মৰম লগা টিকলি এজনী লগ পালোঁ নহয় আৰু টিকলিজনীও আহিছিল তাইক লগ কৰিবৰ কাৰণে এনেদৰে বহুত সময় ৰখাৰ পাছত আমি তাইক লগ পালোঁ আৰু তাইৰ লগত কিছু মনৰ কথা পাতিলোঁ প্ৰথমতে ক'ব গ'লে বহুত বেছি ভাল লাগিছে ৰাইজৰ ইমান মৰম পাইছোঁ আদৰ পাইছোঁ উৎসাহ পাইছোঁ বহুত বেছি ভাল লাগিছে মানুহবিলাক আহি আছে খবৰ লৈ আছে আজিলৈকে মানে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব